সৰ্বানন্দ সোণোৱাল এগৰাকী ভাল ড্ৰাইভাৰ নহয়। গাড়ীৰ গতি তেওঁ ঠিককৈ ৰাখিব নোৱাৰে। বিজেপিয়ে উন্নয়ন কৰাটো দূৰৰে কথা, অসমীয়া জাতিক জীয়াই থকাৰো পথ বন্ধ কৰি দি আছে। অসমৰ ৰাইজে বিচৰা ধৰণে কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখি আছে। বৰপেটাত সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এই বক্তব্য। 4 নম্বৰ বৰপেটা আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিছতে এইদৰে কয় বিধায়ক জাকিৰ হুছেইন চিকদাৰে। আপুনি উন্নয়নৰতো বাদেই এই চৰকাৰখনে আমাৰ জাতিৰ ওপৰত আজি পতন আনিছে, আমাৰ ভাষাৰ ওপৰত আজি তেওঁলোকে ভাবুকি আনিছে। আজি আমাৰ যি মান, অসমীয়া জাতিৰ যি মান, আজি সেই মানক আজি তেওঁলোকে ধ্বংস কৰিবলৈ বিচাৰিছে। আজি ৰাজ্যসভাত তেওঁলোকে এই মুহূৰ্তত মই স্পষ্ট মুহূৰ্তত তথ্য নাই, তেওঁলোকে আজি ৰাজ্যসভাত এই বিধেয়কখন, বাংলাদেশী অনা বিধেয়কখন তেওঁলোকে উত্থাপন কৰিব বিচাৰিছে। লোকসভাকে উন্নয়নটো দূৰৰ কথা, আপোনাক জীয়াই ৰাখিব বিচৰা নাই, আপোনাক এই অসমখনত একঘৰীয়া কৰিব বিচাৰি বিদেশী খেদা কথা কৈ দলে বিদেশী আনিব বিচাৰি আছে। গতিকে এনেকুৱা দলে আৰু কিমান বেয়া কাম কৰিব পাৰে সেই কথাটো আপোনালোকে সহজে অনুমান কৰিব পাৰে। আমি অসমীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি পক্ষ লৈছে তাৰ আমি বিপক্ষ লৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি কোনো পৰ্যায় তেওঁ জাতিদংশী যি কাম কৰিবলৈ লৈছে সেই কাম আমি কৰিবলৈ নিদিওঁ। আমি বাধা দিম। দৰকাৰ হ'লে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিজন সদস্যসকলে তেজ দি হ'লেও অসমীয়া জাতিক ৰক্ষা কৰি। আৰু আজি বৰপেটা জিলাত যিকেইখন আঞ্চলিক পঞ্চায়ত গঠন হৈছে, গোটেইকেইখন এখন আঞ্চলিক পঞ্চায়ত বাদে গোটেইকেইখন আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। আজি মই য'ত উপস্থিত আছোঁ এইটো বৰপেটা আঞ্চলিক পঞ্চায়ত, সভাপতি আৰু উপসভাপতি দুয়োটাই আমাৰ কংগ্ৰেছৰ দখলত আমি ল'বলৈ সক্ষম হৈছোঁ। হ'লেহে দেশৰ উন্নয়ন হ'ব। গাঁৱত বসবাস কৰা দুখীয়া মানুহখিনিৰ উন্নয়ন কৰাটোৱে আমাৰ কংগ্ৰেছ দলৰ ধৰ্ম। আমাৰ সৰ্বানন্দ সোণোৱাল ড্ৰাইভাৰজন যিমান আমি ভাল ড্ৰাইভাৰ বুলি ভাবিছিলোঁ, ইমান ভাল ড্ৰাইভাৰ নহয়। তেওঁ গতিবেগ একেবাৰে যথেষ্ট কম। আমি পৰৱৰ্তী সময়ত অসমৰ ৰাইজে ড্ৰাইভাৰজন সলনি কৰি ভাল ড্ৰাইভাৰ এজন বহাব বুলি আশাবাদী। কৰাৰ কাৰণে তেওঁলোকে যাতে চেষ্টা কৰে আৰু অদূৰ ভৱিষ্যতে তেওঁৰ দীঘলীয়া ৰাজনৈতিক জীৱনটো যাতে প্ৰতিষ্ঠা হয়, তাৰ কাৰণে ইতিমধ্যে আমি আহ্বান জনাইছোঁ। সকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ লগত আমি ধুনীয়াকৈ কাম কৰিম আৰু দুৰ্নীতিমুক্তভাৱে আমাৰ যিবোৰ ব্লকৰ যিবোৰ ডেভেলপমেণ্ট কামবোৰ আছে সেইবোৰ যাতে চলাই যাম।